এয়া দেখিছেনে আজি অলপ দিনৰ আগতে কিনি আনিছিলোঁ বজাৰৰ পৰা বগৰী তাৰপিছত ধুনীয়াকৈ ধুই শুকুৱাই এনেদৰে ৰ'দত দি থৈছোঁ মাটিমাহ আৰু ঔটেঙা এফালে আছে হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়ন সানাই অফিচিয়েল মোৰ অনৈতিক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সানায়ে কৰি থৈছিল এই ভিডিঅ' ক্লিপটো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ মানে তাইৰ ডিমাণ্ড আপোনালোককো দেখাব লাগে তাই এটা নতুন গিফ্ট আহিছে দেউতাকে অৰ্ডাৰ কৰিছিলে আৰু সেই গিফ্টটো আহি গ'ল আপোনালোকক তাই এতিয়া দেখাব গিফ্টটো পাই তাই বহুত ফূৰ্তি তাই দেউতাকৰ লগত লাগি গ'ল গিফ্টটো ধুনীয়াকৈ উলিয়াই বনাবলৈ ল'ৰা ছোৱালীক যেতিয়া সৰু ডাঙৰ যিকোনো এটা বস্তু গিফ্ট হিচাপে দিয়া যায় তেতিয়া সিহঁতৰ ফূৰ্তিটো দেখি আমাৰ মাক দেউতাকৰ অন্তৰখনত বহুতো বহুত ভাল লাগে সিহঁতে এই ফূৰ্তিকণ পাবলৈকে সিহঁতক দিবলৈকে আমি চেষ্টা কৰোঁ ফাইনেলি গিফ্টটো ধুনীয়াকৈ বনাই ল'লে আৰু এই গিফ্টটো হৈছে এটা ধুনীয়া ঘৰ এয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন তাই বহুত ভাল পাইছে তাই বোলে এই ঘৰটোতে থাকি খাব শুব আৰু পঢ়িব বোলে ইমান যে ফূৰ্তি ঘৰটো পাই কিমান যে কি খেলিছে আৰু তাইৰ লগতে ময়ো খেলিবলৈ আৰম্ভ কৰি দিওঁ কাৰণ তাই যিহেতু অকলেই থাকে লগ নাই সেইকাৰণে তাইৰ লগতেই মই ধুনীয়াকৈ খেলি তাইৰ মনটো অকণমান আনন্দ লগাওঁ ল'ৰা ছোৱালীৰ লগত খেলাৰ মজাটোৱেই বহুত বেলেগ নহয়নে বাৰু এয়া হৈছে নেক্সট দিনা হাজবেণ্ডৰ লগৰ কেইজনমান বন্ধুক নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ ঘৰত দুপৰীয়াৰ ভাত সাজ খাবৰ কাৰণে আৰু তেওঁলোকে আমাৰ নিমন্ত্ৰণী ভাগ ৰক্ষা কৰি আহিলে বহুত ভাল লাগিলে তেওঁলোকক এনেদৰে ধুনীয়াকৈ এসাঁজ খুৱাবলৈ পায় মোৰ হাজবেণ্ড আৰু এওঁলোকে একেলগে ট্ৰেইনিং কৰি আছে দুজন ধেমাজিৰ এজন লখিমপুৰ আৰু এজন নগাঁৱৰ হয় এওঁলোকক একেলগে লগ পাবলৈ বহুত টান কাৰণ চাকৰি সূত্ৰে তেওঁলোকে বেলেগ বেলেগ জেগাত থাকে কেনেকুৱা লাগিছে এবাৰ কৈ দিয়ক থলুৱা খানা খাবলৈ খুব ভাল পাইছোঁ ঘৰুৱা খানা ভাল লাগে যথেষ্ট ভাল লাগিছে তাৰমানে নাথাকিবলগীয়া একোৱেই নাই বিশেষ বোলা বস্তুটো একোৱেই নাই চব গোটেইখিনি পাইছোঁ আৰু এফালে আপুনি কমেণ্ট এটা কৈ দিয়ক কমেণ্টটো মোৰ বিশেষকৈ খাচী মাংসটো বেছি ভাল লাগিছে ভাল লাগিছে বহুত ভাল লাগিলে এনেকৈ আহিব আৰু কেতিয়াবা ফেমিলি লৈ আহিলে আৰু ভাল লাগিব চাহ চিনাকি হ'ম ৰেচিপিটো বিতুপন সুন্দৰ ৰেচিপি হৈছে এইটো আমি কৈ শেষ কৰিব নোৱাৰোঁ হয় যথেষ্ট ধন্যবাদ খোৱাতহে জোৰ আৰু হেল্ল' ভিউৱাৰ্ছ পুনৰ আহি গ'লোঁ এতিয়া হৈছে সন্ধিয়াৰ সময় দিনটো এনেদৰেই পাৰ কৰিলোঁ হাজবেণ্ডৰ লগৰ মানুহকেইজনক ধুনীয়াকৈ শুশ্ৰূষা কৰি তেওঁলোকক বিদায় দিয়াৰ পিছতেই মই অকণমান সময় ৰেষ্ট ল'লোঁ আৰু তাইকো মানে সানাইকো অকণমান শুবলৈ দিলোঁ তাই শুই উঠিলে এতিয়া তাইক মই কিবা এটা খাবলৈ দি পঢ়াৰ টেবুলত বহাই দিওঁ তাৰপিছত ময়ো চাহ একাপ খাই লওঁ আৰু ভাবিছোঁ মই আজি বস্তু এটা বনাওঁ কি বস্তু বনাওঁ দেখাই আছোঁ ৰ'ব এয়া সানাইক অকণমান জলপান খাবলৈ দিছোঁ আৰু মই খাইছোঁ একাপ চাহ এয়া দেখিছেনে আজি অলপ দিনৰ আগতে কিনি আনিছিলোঁ বজাৰৰ পৰা বগৰী তাৰপিছত ধুনীয়াকৈ ধুই শুকুৱাই এনেদৰে ৰ'দত দি থৈছিলোঁ মই বনাম বগৰীৰ মিঠা আচাৰ আৰু মিঠা আচাৰ খাই মই বহুত ভাল পাওঁ সেইকাৰণে মই বগৰীৰ মিঠা আচাৰেই বনাম ব'লক তেনেহ'লে বেছি দেৰি নকৰি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ বগৰীৰ মিঠা আচাৰ গেছত মই কেৰাহীখন পাতি দিলোঁ আৰু তাতে দিলোঁ অলপ পানীখিনি উতলি অহাত মই এটা চচত লৈ ল'লোঁ এতিয়া মই ইয়াত দিম
বগৰীখিনি গৰম পানীত দি দিয়াৰ লগে লগে ফুলি আহিব, কোমল হ'ব আৰু ইয়াত যিখিনি ধূলি বালি লাগি আছিল সেইখিনিও আঁতৰি যাব। মই এনেদৰে হেঁচি তললৈ সুমুৱাই দিছোঁ যাতে ধুনীয়াকৈ কোমলি যায়। আৰু এতিয়া এখন ঢাকন লগাই দিম, কমেও 15-20 মিনিট ৰাখিম। আনফালে মই ৰেডি কৰি ল'লোঁ গোটা ধনিয়া এচামুচ, গোৱামুড়ি এচামুচ, গোটা জিৰা এচামুচ আৰু লগতে লৈছোঁ 5টা শুকান জলকীয়া। আৰু এয়া দেখিছে পঢ়া টেবুলৰ পৰা উঠি আহি কি ধেমালিবোৰ কৰি থাকে মাজে মাজে। ল'ৰা ছোৱালী থাকিলে এনেকৈ আৰু কি কৰিব, বেছি সময় সিহঁতে পঢ়া টেবুলত বহি থাকিব নোৱাৰে আৰু সিহঁতকো মাজে মাজে ব্ৰেক লাগে। গেছত কেৰাহীখন পুনৰ পাতি ল'লোঁ আৰু দিলোঁ গোটেই মছলাখিনি এনেদৰে ভাজি থাকিম যেতিয়ালৈকে নুফুটে আৰু অকণমান ফুটুতেই মই নমাই দিম। এয়া ৰেডি হৈ গ'ল। এয়া দিছোঁ মই শুকান জলকীয়া কেইটা, এইকেইটাও মই ধুনীয়াকৈ ভাজি ল'ম। এতিয়া কেৰাহীত দিলোঁ 2 গিলাচ পানী। পানীখিনি গৰম হ'বলৈ দিম আৰু এই মছলাখিনি মই এতিয়া পিচি ল'ম। পানী উতলিছে আৰু এতিয়া মই দিম মিঠৈ। মিঠৈটো আপোনালোকে নিজৰ আন্দাজত দিব। মিঠৈখিনি অকণমান সময় গলিবলৈ দিম, এনেদৰে অকণমান লৰাই থাকিম। এইফালে মই তৎক্ষণাত মছলাটো তৈয়াৰ কৰি লওঁ আৰু এয়া হৈ গ'ল ধুনীয়াকৈ গ্ৰাইণ্ডিং। মিঠৈখিনি গলিব ধৰিছে আৰু মই এনেকৈ 10-12 মিনিটমান সময় লৰাই বগৰাই থাকিম। আৰু এয়া বগৰী দেখিছেনে ধুনীয়াকৈ ফুলি গৈছে। এয়া দেখিছে একদম কোমল কোমল হৈ গৈছে। ইয়াৰ ঠাৰিবিলাক এৰুৱাই দিম, ধুনীয়াকৈ চাফা কৰি ল'ম। ঠাৰিটো এৰুৱাই এনেদৰে ফালি ফালি দিম বাকলিটো। এয়া ধুনীয়াকৈ মই চাফা কৰি বগৰীখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে বগৰীখিনি ঢালি দিলোঁ আৰু ধুনীয়াকৈ লৰাই বগৰাই দিম। মিঠৈ আৰু বগৰী ধুনীয়াকৈ পাক লৈছে, এয়া দেখিবলৈ পাইছে বহুত ধুনীয়া হৈছে, একদম কোমলি গৈছে মিঠৈখিনিৰ লগত বগৰীখিনি। আৰু এইখিনিতে মই দিলোঁ বনাই থোৱা মছলাখিনি, ধুনীয়াকৈ মিলাই দিম। মছলাখিনি দিয়াৰ লগতে ইমান ধুনীয়া গন্ধ এটা ওলায়, বহুত ভাল লাগে। আৰু এতিয়া মই দিম 1.5 চামুচ নিমখ। নিমখৰ আন্দাজটো আপোনালোকে নিজে নিজে ৰাখিব কিমান দিব লাগে। আৰু এনেকৈ ধুনীয়াকৈ মিলাই দিম। দেখিছেনে বগৰীখিনি ইমান ধুনীয়াকৈ ভাজ লৈছে। বগৰী মিঠৈ বৰ ধুনীয়া হৈছে, আঠা আঠা হৈছে, কোমল হৈছে, খাবলৈ বহুত ভাল হ'ব। আপোনালোকে এনেদৰে এদিন বনাই চাব, বহুত ধুনীয়া লাগে। বগৰীটো আপোনালোকে 7 মাহলৈকে ৰাখিব পাৰিব, 7 মাহ 8 মাহ আপোনালোকে ৰাখিব পাৰিব আৰু মাজে মাজে ৰ'দত দি থাকিব লাগিব। বিশেষকৈ যদি কাঁচৰ বৈয়ামত ৰাখে বেছি ভাল। এয়া দেখিছে ইমান ধুনীয়া লাগিছে বগৰীখিনি, দেখিয়ে খাওঁ খাওঁ লাগি যায়। বগৰীখিনি মই ঠাণ্ডা হ'বলৈ দিম আৰু মই কাঁচৰ বৈয়ামত ৰাখি থ'ম। ধুনীয়াকৈ হৈ গ'ল এয়া বগৰী। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি ল'ব নয়ন চানাই অফিচিয়েল। আজিলৈ বাই বাই।